আমাৰ আশে পাশে যেতিয়া মেঘ ৰাশিৰ মানুহবিলাক থাকে আমাৰ মনত এটা সদায় আহে ন সি কেনেকুৱা বা তাই কেনেকুৱা বা হয় মোৰো মনলৈ আগতে আহিছিল যেতিয়া মই এষ্ট্ৰলজাৰ নাছিলোঁ কিন্তু যেতিয়া এষ্ট্ৰলজি কৰিলোঁ তেতিয়া এটা কথা মনলৈ আহিল যে বা জানিলোঁ এই বিষয়ে যে মেঘ ৰাশিৰ জাতকসকল এনেকুৱা হয় দেখোন এতিয়া কেনেকুৱা হয় মেঘ ৰাশিৰ জাতকসকল মেঘ ৰাশিৰ জাতকসকল খুব মৰমীয়াল হয় দয়ালু হয় সৰু সৰু কথাতে খং কৰে কিন্তু তেওঁলোকৰ মনত কাৰোৰ প্ৰতি কোনো ধৰণৰ জেলিয়েচি ভাৱ বা হিংসা ভাৱ নাথাকে সদায় আনৰ কথা চিন্তা কৰা আনৰ দি ভাল পোৱা ব্যক্তিজনেই হ'ল মেঘ ৰাশি জাতক খঙাল হয় খং উঠিলে মুখত যি টি কথা কৈ দিয়ে কিন্তু তেওঁলোকৰ সেই কথাটো 2 মিনিটৰ পিছতে তেওঁলোকে পাহৰি গ'ল যে কি ক'লে একোৱে মনত নাই তাৰ লগে লগে আন এটা বস্তু আছে তেওঁলোকৰ প্ৰেয়সী গৰাকীৰ প্ৰতি তেওঁলোক খুব কনচিয়াছ হয় বা তেওঁলোকৰ প্ৰেমিকজনৰ প্ৰতি তেওঁলোক যথেষ্ট কনচিয়াছ হয় সদায় এটাই কথা ভাবে যে তাই মোক খুব মৰম কৰক তেওঁ সেই ধৰণে মৰম দিব আপোনাক কিন্তু তেওঁৰ মনত সদায় এটাই থাকে যে তাই মোক বহুত মৰম কৰক সি মোক বহুত মৰম কৰক সেই ধৰণে তেওঁ দিয়ে কিন্তু তেওঁ দিয়া ষ্টাইলটো আনৰ দৰে নহয় তেওঁ মানে সেই অলপমান অকৰা টাইপ মানুহ অকৰা মিন্স খুব খোলাখুলি তেওঁলোকে কোনো সেই ক্ৰিটিকেল মাইণ্ডৰ নহয় ৰোমান্টিক মানুহ হয় মানে যি ক'ব যি কৰিব মানে দেখাই কৰিব কোনো ভিতৰত কোনো সাৰপ্ৰাইজ বোলা বস্তুটো নাথাকে কিন্তু তেওঁলোকে যে এজন ভাল ৰোমান্টিক ব্যক্তি হয় বা ৰোমান্টিক জাতক হয় এইটো 100% সত্য মনত একো কপট ভাৱ নাথাকাকৈ আনক মৰম দিব পৰা ব্যক্তিজনে হ'ল বা দিব পৰা জাতকজনে হ'ল মেঘ ৰাশি মেঘ ৰাশি জাতকৰ কথা যিমানেই কওঁ কম বুলিয়ে ক'ব লাগিব খাই ভাল পোৱা দি ভাল পোৱা ফুৰি ভাল পোৱা খং কৰি ভাল পোৱা কাজিয়া পেচালো কৰি ভাল পোৱা মুখৰ সন্মুখতে কথা কৈ ভাল পোৱা স্পষ্টকে কথা কৈ ভাল পোৱা মানে ষ্ট্ৰেট ফৰৱাৰ্ড কথা কৈ ভাল পোৱা ব্যক্তিজনে বা জাতকজনেই হ'ল মেঘ ৰাশি জাতক এতিয়া মেঘ ৰাশি জাতক বুলি ক'লে আমাৰ মনত সেই মনত যিটো শংকা আছিলে তেনেকুৱা শংকা আজিৰ পৰা ৰাখিব নালাগে আপুনি কাৰণ আপোনাৰ আশে পাশে যিসকল মেঘ ৰাশিৰ জাতক আছে তেওঁলোকক লৈ আপোনাৰ মনত কোনো ধৰণৰ চিন্তা থাকিব নালাগে একদম স্পষ্ট মানুহ তেওঁলোক কোনো ধৰণৰ কূটনীতি নাই কোনো ধৰণৰ কাৰো প্ৰতি বেয়া ভাৱ নাই যি ক'ব স্পষ্ট ক'ব যি কৰিব দেখাই কৰিব লুকুৱাই নকৰে মৰম কৰিলো প্ৰেম কৰিলো আনক দেখাই কৰিব বেয়া কাম এটা যদি তেওঁৰ মনত আহিছে বা গ্ৰহগতি বেয়া চলি আছে বেয়া কাম এটাও কৰিছে আনক দেখাই কৰিব লুক ধুক ধাক ধাক নাই কাবাক মাৰিম বুলি ক'ব খঙতে কৈ দিব কিন্তু পিছ মুহূৰ্ততে তেওঁ ভাবব সেইটো ক'ব নালাগিছিলে গতিকে তেওঁলোকক লৈ আপোনাৰ মনত কোনোদিন এই সন্দেহটো নাৰাখিব যে তেওঁলোকে ক্ষতি কৰিব নোৱাৰে তেওঁলোকে মুখৰে যদিও কৈ দিয়ে কিন্তু তেওঁলোকে সেই কামটো কৰিব নোৱাৰে খঙত তেওঁলোকে বহুত কথা কৈ দিয়ে আৰু খং কৰা মানুহজন সঁচাকৈ ক'বলৈ গ'লে খুব পৰিষ্কাৰ মানুহ হয় যোনে স্পষ্ট কথা কয় যোনে মৰম বিচাৰে মৰম দি ভাল পায় খাই ভাল পায় ফুৰি ভাল পায় প্ৰেম কৰি ভাল পোৱা সেই মানুহজনক পৰা আপুনি ভয় কৰিব লগা কি কাৰণ থাকে খালি মুখখন অকণ তেওঁলোকৰ বেয়া হয় যে খং উঠা মানে যা তা কথা কৈ দিব কিন্তু পিছ মুহূৰ্ততে আকৌ পাহৰি যায় আহিব আপোনাৰ ওচৰত ক্ষমাও বিচাৰিব আপোনাক গতিকে বন্ধুসকল আজিৰ পৰা মেঘ ৰাশি জাতকৰ লৈ আপোনালোকে চিন্তা নকৰিব যে তেওঁলোক কেনেকুৱা আপোনাকে নিশ্চয় গম পাই গৈছে খালি তেওঁলোকক অকমান পেম্পাৰিং লাগে অকমান মৰম লাগে অকমান স্পেচ এটা লাগে তেওঁলোকক সেই জেগাখিনি লাগে যে তেওঁলোকে সেই জেগাখিনি বিচাৰে আপোনাৰ ভাইটি হ'লেও সেই জেগাখিনি বিচাৰিব যে মোৰ বায়ে এনেকুৱা মৰম কৰক প্ৰেমিকজন হ'লেও বা প্ৰেমিকা গৰাকী হ'লেও সেইটোৱে বিচাৰিব গতিকে তেওঁলোকৰ ক্ষেত্ৰত সদায় এই কথাটো জনা দৰকাৰ যে তেওঁলোক এনেকুৱা খুব কেৰিয়াৰ ওৰিয়েণ্টেড হয় দেই তেওঁলোক কেৰিয়াৰ ওৰিয়েণ্টেড হয় অকমান মেটেৰিয়েলিষ্টিকো হয় খালি অকমান উল্টা পুল্টা হৈ তেওঁলোকৰ খং উঠিলে নকবলগীয়া কথাটো কৈ দিয়ে তেওঁলোকে নকৰিবলগীয়া কামটো কৰি দিয়ে তেওঁলোকে কিন্তু মনত কেতিয়াও কাৰো প্ৰতি কোনো কপট ভাৱ নাই গতিকে আজিৰ পৰা মেঘ ৰাশিৰ জাতকক লৈ আপোনালোকৰ মনত শংকা থকা দৰকাৰ নাই আৰু মই এটা কথা কওঁ যদি আপুনি মেঘ ৰাশিৰ জাতক হয় বা আপোনাৰ বন্ধুজন বা প্ৰেমিক প্ৰেমিকাজন যদি মেঘ ৰাশিৰ জাতক হয় এটা কাম কৰিব দিব যে সুন্দৰ কান পাতখন বা সুন্দৰ কান পাতখন ৰেগুলাৰ তেওঁলোকক সন্ধিয়া সময়ত চাকি এগছ জ্বলাই
পঢ়িব দিয়ক বা শুনিব দিয়ক। দেখিব তেওঁলোকৰ মাজত যি অকণমান নিগেটিভিটি আছে সেই নিগেটিভিটিটো নোহোৱা হৈ যাব। বন্ধুসকল, যদি এই কথাখিনি ভাল লাগিছে, ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু সমনীয়াৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ থাকিল।